আজি ৰাতিপুৱা উঠিয়ে যাবলৈ ওলালো এটা বিশেষ কামলে বুলি গুৱাহাটীলৈ সেইকাৰণে ভাবিছো যে মই দিনটোত কি কৰিলো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰো বাৰু যি কি নহওক তাৰপিছতে ট্ৰেইনত উঠিয়ে প্ৰথম কামটো কৰিছো মই টোপনি মাৰিছো হয় আপোনালোকে ঠিকে শুনিছে যোৱাকালি ৰাতি টোপনিটো মই ট্ৰেইনতে কমপ্লিট কৰিছো আৰু সোৱাতে পাই গলো গুৱাহাটী ষ্টেচনত নামিয়ে ভাবিলো যে এটা ক্লিপ লওঁ পিছফালে আংকেল এটাই মোক চাই আছিলে মই ভাবিলো যে আংকেলৰ ফালে চাই অকণমান হাঁহি দিওঁ কিন্তু আংকেলে নাহাঁহিলে পিছত মই নিজকে ভাবিছো যে মেৰে কো দেখকে কৈ কিউ হি হছেগা বাৰু বাদ দিয়ক এইবোৰ মই যোনটো ইম্পৰ্টেণ্ট কামলৈ গৈছিলো সেইটো হৈ গ'ল বাৰু এতিয়া আৰম্ভ হ'ব মোৰ খোৱাৰ পৰ্ব চাওকচোন খাইছোহে খাইছো আৰু প্ৰথমে খালো কুঁহিয়াৰৰ ৰস তাৰ মাজতেও কিবা খাইছিলো দেই সেইটো দেখুৱাবলৈ নহল আৰু ৰাতিপুৱাতে ৰুটি খাইছিলো সেইটোও ক্লিপত ল'বলৈ নহল এজ ইউজুৱেল পাহৰি থাকিলো দুটা আইচক্ৰীম খাইছো এটা খায়ো পেটটো সন্তুষ্ট নহল তাৰপিছতে ভাত খাইছো মাংসৰে আৰু এই হিচাপত যদি মই সদায় খাই থাকো মই পেটলি হোৱাটোতো খাটাং সেইকাৰণে বন্ধ কৰিব লাগিব এদিনে খাম দিয়কচোন অকণমান ভালকে খাম সেইকাৰণে দেখুৱালো আপোনালোকৰ সৈতে দেন যাবলৈ ওলালো ঘৰলৈ বুলি এতিয়া ট্ৰেইনত উঠি পেলাই ঘৰমুৱা হ'বলৈ লৈছো বাৰু আপোনালোকেও এনেকে খাই নে নাই নিশ্চয়কৈ কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছো বাই